নমস্কাৰ ফ্ৰেণ্ডছ, মই মাথিচ্ছপুৰা। আজি আপোনালোকৰ মাজলৈ আকৌ আহিছোঁ। আজি আমি এটা বেলেগ বিষয় পাতিম। আজি পাতিম যে আমি ফোন কাৰোবালৈ কল কৰিলে বা কোনোবাই কল কৰিলে আমি ফাৰ্ষ্ট শব্দটো কওঁ হেল্ল'। আমি হেল্ল' কিয় কওঁ? আচলতে আমাৰ ডিক্সনেৰীত ইমান ধুনীয়া ধুনীয়া শব্দ আছে, বহুতো ভাষাত বিভিন্ন শব্দ আছে, কিন্তু সেইবোৰ শব্দ নকৈ আমি হেল্ল' কিয় কওঁ? আমি হাই বুলিও ক'ব পাৰোঁ। আচলতে আমি যেনেকৈ মেছেজ যেতিয়া বেলেগ বেলেগ শব্দ ইউজ কৰোঁ ফাৰ্ষ্ট, তেতিয়াতো তেনেদৰে আমি বেলেগ শব্দ ইউজ কৰিব পাৰিলোহেঁতেন, ব্যৱহাৰ কৰিব পাৰিলোহেঁতেন, কিন্তু আমি হেল্ল' কিয় কওঁ? সেইটো ডাঙৰ প্ৰশ্ন। বহুতে জানে চাগে আৰু বহুতে নাজানে। যিসকলে জানে তেওঁলোকে এই মোৰ ভিডিঅ'টো চাই টাইম লছ নকৰিব, আৰু যিসকলে নাজানে তেওঁলোকে ভিডিঅ'টো চাব পাৰে। আৰু এইটো আমি আচলতে আপোনালোকে সবেই জানেই চাগে, টেলিফোন কোনে আৱিষ্কাৰ কৰিছিল? টেলিফোন আৱিষ্কাৰ কৰিছিল গ্ৰাহাম বেলে। গ্ৰাহাম বেলে যেতিয়া টেলিফোন আৱিষ্কাৰ কৰিছিল, আৱিষ্কাৰ কৰি তেওঁ প্ৰথম কলটো কৰিছিল তেওঁ প্ৰিয়তমা, অৰ্থাৎ তেওঁ GF। তেওঁৰ GFৰ নাম আছিল হেল্ল'। যেতিয়া তেওঁ ফাৰ্ষ্ট কল কৰিছিল তেওঁ মাতিছিল হেল্ল'। আচলতে তেওঁৰ GFৰ নাম আছিল হেল্ল'। তেতিয়াৰ পৰা আমিও কাৰোবাক কল কৰিলে বা কোনোবাই কল কৰিলে আমালৈ আমি হেল্ল' বুলি আৰম্ভ কৰোঁ। আপোনালোকে গম পালেই চাগে আমি হেল্ল' কিয় কওঁ। যদি আপোনালোকে মোৰ ভিডিঅ'টো ভাল পাইছে, লাইক কৰিব আৰু ফ্ৰেণ্ডৰ মাজত শ্বেয়াৰ কৰি দিব। বহুতে নাজানিব পাৰে কথাটো, বহুতে জানে চাগে। আৰু ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে আপোনালোকে মোৰ সকলো ভিডিঅ' ন'টিফিকেশ্যন পাই থাকে। থেংক ইউ।